আমাৰ নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ হোৱাৰ পিছত এইটো ফাৰ্ষ্ট এটা অফেন্স। আমি নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ হোৱাৰ পিছতে আমি চোৰাং চিকাৰীৰ ওপৰত আমি আমাৰ তদন্ত চলাই আছোঁ। তেওঁলোকক আমি ধৰিবৰ কাৰণে যিকেইজন মানুহে বন্যপ্ৰাণীৰ ওপৰত আজি অত্যাচাৰ চলাইছে তেওঁলোকক আমি ধৰাৰ কাৰণে আমি অত্যন্ত ফৰেষ্ট SSB আমি অভিযান চলাই আছোঁ। আৰু সেই মৰ্মে আমি এটা ইনফৰ্মেশ্যন আছিলে ৰায়মনা অঞ্চলৰ পৰা হাতী দাঁতৰ সৰবৰাহ। সেই মৰ্মে আমি নিজে SSB 31 BN SSB ৰায়মনা আৰু আমাৰ চেণ্ট্ৰেল ৰেঞ্জৰ অভিযান চলাই 2টা হাতীৰ দাঁত আমি পাওঁ। আৰু সেই দুটা আমি আমাৰ ৰায়মনা অঞ্চলৰ জানালী গাঁৱৰ বান্তিজৰাত আমি উদ্ধাৰ কৰোঁ। আৰু সেই এজন মানুহ ধৰা পৰিছে আৰু সেই মানুহজনৰ নাম হ'ল মাথিও বসুমতাৰী, জানালী গাঁৱৰে হয়। তেখেতে নিজৰ টেম্পুৰে সেই দাঁত দুটা বাহিৰলৈ লৈ যাবলৈ আহিছিল আৰু আমি সেই মৰ্মে আমি ইনফৰ্মেশ্যন পাই আমি ধৰোঁ। হয়, আমি সেই মৰ্মে আমি বিভিন্ন ধৰণৰ আমি চৰ্চ লগাইছোঁ। এতিয়া আমি কিছুমান গাঁৱৰ মানুহ আমি লগাইছোঁ, লগতে আমাৰ কিছুমান আছে SSBৰ আছে, INT আছে বা এনেকুৱা পুলিচৰ ইনফৰ্মেশ্যন আছে। তেওঁলোকে আমাক অত্যন্ত সহায় কৰি আছে। আৰু নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ হোৱাৰ পিছৰ পৰা আমি মানে যি আমাৰ হেৰি আছে চৰকাৰী সংগঠন যে পুলিচ SSB ফৰেষ্ট আমি অভিযান চলাম আৰু চলাই থাকিমে। ইনভলভ আছে। এজন মানুহে স্বীকাৰ কৰিব নাযায়, তেওঁৰ লগত নাই বোলে 10-12জন থাকে। আৰু তেওঁলোকে আমি এতিয়ালৈকে ষ্টেটমেণ্ট লৈছোঁ। এই ষ্টেটমেণ্ট লোৱাৰ পিছত আমি যদি মানুহ আছে জড়িত আছে আমি তেওঁলোকক ধৰিম। তদন্তত হয় আমি অলপ পাইছোঁ, আমি এতিয়া অৱগত নকৰোঁ, পিছত আমি এই বিষয়ে আমি জনাম আপোনালোকক। হয়, পৰৱৰ্তী সময়ত আমি তেখেতটো অলৰেডি স্বীকাৰ কৰিছে, হয় মই আছোঁ জড়িত আছোঁ, কিন্তু তেখেতে কয় মানে বিভিন্ন ধৰণৰ কথা কয় আৰু তেখেতে এবাৰ কয় হয় এবাৰ নহয় বুলিও কয়। আৰু আমি তেখেতক অহাকালি আমি জুডিচিয়েল কাষ্টডিত আমি প্ৰেৰণ কৰিম। একচুৱেলিতো হাতী দাঁততো আপোনাৰ এইটো ইলিগেল বস্তু। ইয়াত কোনো অকশ্যন নহয়, কোনো টেণ্ডাৰ নহয়, ইয়াত কোনো মানে বজাৰ মূল্য নাথাকে। ইয়াত আপোনাৰ কোনো মাৰ্কেট ভেলু হিচাপে নাথাকে। নাই আমাৰ সেনেকুৱা নাই। ডিপাৰ্টমেণ্টৰ পৰা কোনো সেনেকুৱা আপোনাৰ ভেলু ওলোৱা নাই এতিয়ালৈকে। আৰু এইটোতো একচুৱেলি অন্ধবিশ্বাস। হাতী দাঁতৰ পৰা যে আপোনাৰ কিবা এনেকৈ আঙুঠি বনাই কিবা হ'ব, সেইটো অন্ধবিশ্বাস। এইবিলাক ধৰক তেওঁলোকে আমি শুনা যে ম্যানমাৰ, চাইনা এইবিলাক ছাইডত গুচি যায়, বাহিৰত গুচি যায়, ইণ্টাৰনেশ্যনেল গুচি যায়। আমি অলৰেডি ধৰিছোঁ, এইজন 21 নহয়, আমি অলৰেডি ধৰিছোঁ, হাতী দাঁত ধৰিছোঁ আমাৰ পাটগাঁৱৰ পৰা। আৰু 4জন মানুহ ধৰা পৰিছিল, তেওঁলোকক আমি জুডিচিয়েল কাষ্টডিত পঠাইছোঁ। एक्चुअली हमारे पास इनपुट था इसके बारे में। इनपुट था तो इनपुट के हिसाब से हमने प्लान किया इसको, तो जिसमें कि फॉरेस्ट भी साथ में था। तो फॉरेस्ट और SSB मिलकर इसको प्लान किया गया एक्चुअली। तो प्लान करने के बाद जिस हिसाब से इन्फॉर्मेशन था उसके आधार पर हमने एग्जीक्यूट किया हूँ, जिसमें जैसे कि ऑटो में लेके आ रहा था ये लोग, तो हम जॉइंट पेट्रोलिंग के दौरान उसको रुक के सर्चिंग किया तो रिकवर हुआ 2 हाथी का जो दांत है। साथ ही साथ एक आदमी भी उसमें मिला है, तो उसको रिकवर करके अभी उसका फर्दर इंटरेक्शन चल रहा है। अभी डिटेल रिपोर्ट अभी कुछ कहना मतलब अभी तक डिटेल हमारे पास डिटेल नहीं आ पाया है। जैसे भी इनपुट पूछताछ में निकल के आएगा। अभी इसमें अभी जहाँ तक इन्फॉर्मेशन मिल पाया उनसे इंडिविजुअल से, ये हंटिंग का भी काम करता है, जैसे वो बोल रहा है हंटिंग का काम करता है, प्लस कोरियर एज ए कोरियर भी है, हंटिंग भी करता है। तो अभी तो मानेंगे कि ये हंटिंग खुद कर रहा है, तो फिर हंटिंग में इन्वॉल्व है, हो सकता है खुद ही किया हो, लेकिन अभी तक उसने स्टेटमेंट में ऐसा कुछ बताया नहीं, जो कि वो डिनाई कर रहा है कि दूसरे से प्राप्त हुआ है। जिसका नाम राखाल राभा बोल के बोल रहा है, राखाल राभा, जो कि वेस्ट बंगाल का रहने वाला है बोल रहा है। डिटेल एड्रेस इसको मालूम नहीं है, शायद उससे जो भी है उसको पता नहीं भी होगा। तो अभी फर्दर जो भी उससे डिटेल हमको मालूम चलेगा तो कंफर्म हो जाएगा कि वो राखाल राभा जो है वो कहाँ से बिलोंग करता है, कहाँ का इन्हेबिटेंट है, वो अभी कंफर्म नहीं हुआ है। जोनाली से बिलोंग करता है और इसका काम है जैसे कल्टीवेशन भी है, प्लस हंटिंग का काम करता है, जैसे अभी तक उसने बताया है। मैं विप्लव कुमार, असिस्टेंट कमांडेंट 31 BN SSB गोसाई गाँव से बिलोंग करता हूँ। फिलहाल मैं डेल्टा कंपनी जमद्वार और रायमना का चार्ज में हूँ।